क्रीम बन लगे क्रीम बन छोड़ेंगे नहीं यार। व्हाट्सअप ब्रो। हाय फर्स्ट ऑफ ऑल मेरा नाम है राहुल दास। मैं कचार आसाम से हूँ सिलचर से। निको भाई का ब्लॉग इसलिए देखो कि बंदा बहुत मतलब अटकिला है, मतलब जहरीला है। 220 सीसी में जो भगाता है यार पूरा मतलब क्या ही बोल तूफान है। मैं फैन हो चुका हूँ 220 सीसी का और मैं बंगाली हूँ। किता खबर वाला नहीं निकोदा। Well, hello guys, this is your Nico Bhai and welcome to my YouTube channel Nico Vlogs. Finally 50k হৈ গ'ল। বহুত দিনৰ পৰা ভাবি আছিলোঁ 50,000 ফেমিলি কেতিয়া হ'ব, ফাইনেলি আজি হৈ গ'ল। চ' বহুতে ভাল লাগিছে যিসকলে এতিয়ালৈকে ছাপোৰ্ট কৰি আহিছে আৰু ছাপোৰ্ট কৰি আছে তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিয়ে নেকি ছাপোৰ্ট কৰা নাই, ফাল্টু ফাল্টু কমেণ্ট দিছে, কিবা কিবি কৰিছে, তেখেতলোককো ধন্যবাদ জনাইছোঁ। এনেকৈ কিবা কিবি কৰি থাকক, আগুৱাই লৈ গৈ থাকক। ওলাই আহিলোঁ এতিয়া বাইকৰ কাম কৰিব গৈ আছোঁ। মানে আগতে কৰি থৈ দিয়া ভাল, নহ'লে লং ৰাইডত যোৱাৰ আগত ন বহুত কষ্ট হয়। সেইটো ইমান কাম ওলাই যায় ন। যোনদিনাখনে ৰাইডত যাওঁ তাৰ আগদিনাখন ৰাতিটো টোপনি নহয়, গোটেই ৰাতি টোপনি নামাৰাকৈ নেক্সট ডে দিনটো বাইক চলাব লাগে। সেইটো কাৰণত এতিয়াৰ পৰা আৰু তেনেকুৱা ভুল নকৰোঁ। ক'ৰবাত যোৱাৰ আগে ভাগে চব কাম ৰেডি কৰি থৈ দিম। ট্ৰিপত যোৱা 3-4 দিন আগৰ পৰা পূৰা টোপনি মাৰিম, আৰামত থাকিম, নহ'লে বডিয়ে বহুত কষ্ট পায়। 2019 ডিচেম্বৰত কা আন্দোলন টাইমত যে গৈছিলোঁ টাৱাং, তেতিয়া গোটেই ৰাতি টোপনি নামাৰাকৈ বহুত দূৰ বাইক চলাইছোঁ। বমডিলা গুচি গৈছিলোঁ গুৱাহাটীৰ পৰা। আৰু নেক্সট এই মাৰ্চত যে গৈছিলোঁ নৰ্থ ছিকিম, তাত যোৱাৰ টাইমতো এনেকুৱা হৈছে, গোটেই ৰাতিটো খোৱা নাই, ৰাতিপুৱা 4টা বজাত উঠি কিনে গুচি গৈছোঁ। গুৱাহাটীতো বমডিলা ইমান কষ্ট পোৱা নাছিলোঁ, কিন্তু গুৱাহাটীতো গেংটক বহুত কষ্ট পাইছোঁ। বহুত দূৰ ন, প্ৰায় 600 কিলোমিটাৰ, ধেমালি নেকি। আৰু এবাৰ হৈছে তাৰ আগতে, মানে সেইটো আৰু আল্টিমেট জছ আছিল, যেতিয়া নেকি ৰাইডাৰ জিপি আহিছিলে গুৱাহাটীত। ভিডিঅ' দেখিছে চাগে, বা দেখা নাই যদি মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম বা আই বটমত দি দিম, তাৰ পৰা চাই ল'ব পাৰে। গোটেই ৰাতিটো নোখোৱাকৈ গুৱাহাটীটো শিলিগুৰি নন ষ্টপ গুচি গৈছোঁ। তেনেকুৱা এটা মই ভাবি থৈ দিছোঁ, এচিভমেণ্ট এটা কমপ্লিট কৰিম। আগত ভাল এখন বাইক লৈ লওঁ, তাৰপিছত সেইটো এচিভমেণ্ট কমপ্লিট কৰিব লাগিব। সেইটো আল্টিমেট হ'ব। এতিয়া কৈ নিদিওঁ, কাৰণ কিছুমান বস্তু ছাৰপ্ৰাইজ থাকিব লাগে ন। আজি যদি কৈ দিওঁ, কালি যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে বেয়া লাগে। সেইটো কাৰণত চব কথা ক'ব নোৱাৰি, যেতিয়া কৰিম তেতিয়া কম কৰিছোঁ। এইটো বন্ধ কৰিছিলে, আকৌ খুলি লৈছে। মানে এইফালেদি বাইক পাৰ কৰে ন, কমাৰ্চিয়েল গাড়ীৰ ড্ৰাইভাৰবিলাক খাতৰা, তামাম গেপ মাৰে। ক'ত যোৱা? মই পিছফালৰ পৰা চালোঁ, মই বোলো হয় নে নহয় বা, নাম্বাৰ নাজানো ন বাইকৰ। মই মটক ৰেচ গৈ আছোঁ। অঁ ঠিক আছে যোৱা। এইমাত্ৰ যে কথা পাতি আছিলোঁ, R15 চলাই আছিলে, বহুত পুৰণা লগৰ হয়। মানে ক'ব গ'লে আমি সৰুৰ পৰা একেলগত ডাঙৰ হৈছোঁ। আৰু এইজন ভাইয়ে মোক কম্পিউটাৰৰ বিষয়ে শিকাইছিলে, এই ইণ্টাৰনেট কি, এইটো কি সেইটো কি, বহুত কিবা কিবি শিকাইছিলে। আৰু গেমৰ নিচাও এইজন ভাইয়ে দিছিলে। যেতিয়া নেকি প্ৰিন্স অফ পাৰ্চিয়া আছিলে, তেতিয়া ই বহুত গেম খেলে। মোক কয় যে এইটো গেম খেলিছা না, ভাল লাগে। খেলিব নাজানো, তেওঁ দেখুৱাই দিয়ে, বহুত শিকাইছে। তাৰপিছত কম্পিউটাৰ ল'লোঁ। তেতিয়াতো আৰু CRT মনিটৰ আছিলে, ডেস্কটপ আছিলে, Pentium 4, এতিয়াহে i3, i5, i9 ওলাই গ'ল। আগতে Pentium 4 প্ৰচেছৰ থকা কম্পিউটাৰে বহুত দাম আছিলে। তাৰপিছত আৰু বেলেগ বেলেগ লগৰক লগ পালোঁ, লগ পাই লাহে আহি গ'লোঁ ইউটিউবত। মই কোনোদিন ভবাই নাছিলোঁ যে মই ইউটিউব চেনেল খুলিম। কি ক'ব আৰু, কেতিয়া কি হৈ যায় ন, কোনো ক'ব নোৱাৰে। ক্ৰীম বন লাগে ক্ৰীম বন, সন্মুখত গৈ আছে, খাব নেকি? এই ক্ৰীম বনৰ লগতে বেয়া কাহিনী আছে। অঁ লগাই চগাই দিয়া কালি নিচিনা। কৈ আছিলোঁ এই ক্ৰীম বনৰ লগতে ন বহুত ডাঙৰ এটা কাহিনী আছে। নাম মেনশ্যন নকৰোঁ। আমাৰ লগৰ এজনে আছিলে, বহুত সৰু আছিলোঁ তেতিয়া, ক্লাছ 3 নে 4ত পঢ়িছিলোঁ। গধূলি মানে এজন মানুহে বিকিব আহে ক্ৰীম বন, এইবিলাক কিবা কিবি থাকে, পেটিছ চেটিছ। তো সি কি কৰে, সৰু ন পোৱালি পিছে দৌৰি থাকে, দৌৰি পিছফালৰ তালা নামাৰে, এনে লকটো লগাই থৈ দিয়ে। লাহেকৈ খুলি ন এক খোপামান লৈ কেনে গেঞ্জিৰ ভিতৰত ভৰাই, আৰু আহি কেনে বেয়া খায়। যিখিনি খাব পাৰে খাই দিয়ে, বাকীখিনি বিক্ৰী কৰি দিয়ে 2 টকা 3 টকা 5 টকা 10 টকাত, মানে বহুত কিবা কিবি দি দিয়ে। আমি সৰুতে যিমান এনজয় কৰিছিলোঁ ন, আজিকালি ল'ৰা ছোৱালীয়ে সেইটো নাপায়। কাৰণ আমি সৰু থাকোঁতে ক্ৰিকেট খেলিছিলোঁ, ফুটবল খেলিছিলোঁ, বহুত কিবা কিবি কৰিছিলোঁ। দুনিয়াৰ মানে পথাৰ আছিলে। আজিকালি ল'ৰা ছোৱালীয়ে অকল মোবাইল, মানে মুখৰ পৰা মাত দিব পৰা হ'ল, তাৰপিছত লগালগ ক'ব আম্মা মোবাইল দিয়া আৰু PUBG খেলিম। গেম ময়ো খেলিছোঁ, কিন্তু মোবাইলৰ গেম খেলি ইমান ভাল নাপাওঁ। PC গেম বহুত খেলিছোঁ। আগতে কিবা গেম ওলোৱাৰ লগে লগে এখন গেম DVD ৰাইড কৰি কেনে দিয়ে, কপি গেম হয়, তাকো 500 টকা লয়, 400 টকা লয়, 600 টকা লয়, এনেকুৱা বেলেগ দাম। GTA San Andreas আৰু Vice City, দুখন গেম মই 2000 টকা দি কিনিছিলোঁ। এখন DVD কিনিব মানুহজনে অৰিজিনেল,
তাৰ পৰা কপি কৰি 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 বিক্ৰী কৰি থাকিব মানে 5,000 টকাৰে যদি কিনে ন 20,000 টকামান কামাব তেতিয়া বেলেগ দিন আছিলে এতিয়া বেলেগ দিন তেতিয়া 2004-05 আছিলে এতিয়া 2021 চলি আছে এইখিনিতো চেঞ্জেছ আহিবই ন আমাৰ ল'ৰা ছোৱালী হ'লে চাগে ডাইৰেক্ট ক'ব আব্বা গাড়ী দিয়া আমিতো বাইক খুজিছোঁ ন আমাক ক'ব ডাইৰেক্ট গাড়ী দিয়া কেছে হ কিছুম আৰু এই দুটা ফগ লাইট আছে পুৰা একদম চকু কণা হৈ যাব অ'কে গাইজ আহি পাই গ'লোঁ মটৰ ক্ৰেজ আৰু এতিয়া ইয়াতে টেষ্টিং চলি আছে এয়া চাব পাৰে মানে তাৰ পৰা আৰু দি পঠাইছে ন লগোৱাৰ আগত এবাৰ চেক কৰিব লাগে কিবা কিবি তো কৰি আছে আৰু এইখন দোকানত আমাৰ মুন্না থাকে সেইখন দোকানত নিতিন দা এখনত মুন্না মানে যদি কিবা ল'ব আহে বা কিবা কাম থাকে মুন্নাৰ পৰা পাই যাব নেকি আৰু বিমলে ওলাই দিব বিমল গ্ৰাফিক্সৰ কাৰণে আগৰ ভিডিঅ' চাগে দেখা পাইছে মই যেতিয়া বাইকত পেপাৰ লগাই আছিলোঁ বিমলে বহুত হেল্প কৰি দিছে ভাল কাম কৰে দেই দেখিছেনে কেনেকুৱা পোহৰ এইটো লাইট লগোৱাৰ এটাই কাৰণ কিছুমান গাড়ীয়ে ডিপাৰ নকৰে যেতিয়া ৰোড ট্ৰিপত যাই থাকোঁ বা ইয়াতে হাইৱেত চলাওঁ বা চিটিতে চলাওঁ আপাৰ কৰি থৈ দিয়ে যদি পাছ মাৰোঁ ন তাৰপিছত ডিপাৰ নকৰে এই লাইটটো সেইটো কাৰণত লগাইছোঁ যদি ডিপাৰ নকৰে ন লাইট জ্বলাই কিনে ডিপাৰ কৰাই দিম মানে কণা কৰিমেই এইবাৰ বহুত কষ্ট পাইছোঁ চকু ৰঙা হৈ যায় ৰোড ট্ৰিপত কমচে কম মানুহ দেখা পালে বাইক দেখা পালে অকণমান সন্মান কৰিব লাগে আৰে গাড়ীত বহি কেনে বিন্দাছ যাই আছে 4 চকাৰ ভিতৰত বাইকৰ কথা কি বুজি হ'ব কাম চলি আছে লগোৱা হৈ গৈছে ফগ লাইট কিন্তু কানেকশ্যনবিলাক বাপৰে বাপ কি হৰণ কাণ তাল মাৰি দিছে কৈ আছিলোঁ লগোৱা হৈ গৈছে কানেকশ্যনবিলাক দিব আছে আৰু ফগ লাইটটো যে সেইটো পাছৰ লগত দিম আৰু নাছিম ভাই বহুত ভাল কাম কৰে চব কৰিব পাৰে যদি আপোনাৰ উইণ্ডশ্বিল্ড ডাঙৰ হৈ থাকে ন কাটি কিনে সৰু কৰি দিব এই মাজতে যে কাটিছিলে কিহত জিক্সাৰত ন দাদা ক'ৰ পৰা আহিলে আপুনি हम तो घर से आया है घर से हम सोचा इंग्लैंड से आया नहीं इंग्लिश नहीं ये क्या लिखा है देखो तेरे जैसा ही है यार कहा ऐसा यार है ना हम लोग आज दोस्ताना खेलेंगे বাইকৰ কাম হৈ গ'ল মানে ফগ লাইট লগোৱা হৈ গ'ল ইণ্ডিকেটৰ লগোৱা হৈ গ'ল সেইখিনি বস্তু আপোনালোকে ৰাতি যদি শ্বুট কৰোঁ তেতিয়া ভালকৈ দেখা হ'ব তো আৰু এটা কথা ক'ব বাকী আছিলে যদি আপুনি মটৰ গ্ৰেজত আহে এইখন দোকান হ'ল গণেশগুৰিত ইয়াৰ আগৰ ভিডিঅ'ত দেখা পাইছে লাখ টকীয়াত আছে হ'লচেল দোকান এখন ৰিটেইল ইয়াতে চব বস্তু পাই যাব ফিটিঙো কৰি দিব আৰু ইয়াত যদি মোৰ ভিডিঅ' চাই কেনে আহে ডিছকাউণ্ট পাই যাব নেকি আহি কেনে মোৰ নাম ক'লে হ'ল নিক ভাইৰ ভিডিঅ' চাই কেনে আহিছোঁ ছাবস্ক্ৰাইবাৰ হয় মই ভেৰিফাই কৰিব লাগিব ছাবস্ক্ৰাইবাৰ হয় নাই ভেৰিফাই যোনে আহে কয় ছাবস্ক্ৰাইবাৰ মই হয় ফোনখন দি চাওঁ ছাবস্ক্ৰাইব কৰিছে নে চাব লাগিব এনে নহ'ব তো এতিয়া মই ঘৰলৈকে মটৰ ব্লগ কৰি কৰি যাওঁ আপোনালোকে এই ৰাতিৰ ফুটেজখিনি চাই লওক কেনেকুৱা লাগে কমেণ্ট কৰি জনাই দিয়ক এতিয়া নেক্সট ট্ৰিপৰ কাৰণে ন একো চিন্তাই নাই ইঞ্জিন অইল চেঞ্জ কৰিম কাপোৰ বান্ধিম বিন্দাছ ওলাই গুচি যাম Yo, what's up, bro?
আজিৰ পৰা এনেকে ইন্ট্ৰ দিয়া হ'ব নিকো দা কি হোৱাটছএপ ব্ৰ বাইক চলাই চলাই আহি গ'লো মাজাৰৰ ওপৰত মানে ইয়াতে পুৰা ঠাণ্ডা ঠাণ্ডা হাৱা লাগে ভাল লাগে হয়নে বহুত মানে সুকুন আৰু আমি ইয়াতে আহিয়ে থাকোঁ ক'ব গ'লে ডেইলিয়ে আহোঁ কেতিয়াবা মিছ হৈ যায় চ' যি নহওক ক'ব হৈছিলোঁ ফগ লাইটটো লগোৱা হৈ গ'ল এতিয়া আৰু টেনশ্যন নাই নেক্সট ট্ৰিপৰ কাৰণে একদম পোহৰ ফালি দিব ফালি চিৰি দিয়া হ'ব পোহৰত আৰু তেতিয়া কৈছিলোঁ যদি আপোনালোকক লাগে তেতিয়াহ'লে মটৰ গ্ৰেজত যাব গৈ কেনে মোৰ নাম ক'ব ডিছকাউণ্টত লৈ ল'ব পাৰিব চ' এইটো ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰি দিওঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু কাষত থকা বেল আইকনটো হ'ব একেবাৰে নাপাৰিব আৰু তাতকে ডাঙৰ কথা পাৰ্টি নিদিলে কথা বেয়া হ'ব পাৰ্টি পাৰ্টিটো লাগিবই পাৰ্টি দিম छोड़ेंगे नहीं পাৰ্টি মোকো লাগিব চবকে পাৰ্টি লাগিব কিন্তু পাৰ্টি দিবৰ কাৰণে এইটো মহাত্মা গান্ধী লাগিব নহয় অকণমান জমা কৰি মহাত্মা গান্ধী লাগিব নালাগিব নাজানো KFC তো লাগিবই লাগিব ঠিক আছে হ'ব नहीं तो हम आंदोलन करेंगे बोल KFC খুৱাম ঠিক আছে KFC খুৱাম চলো বাই বাই बाय बाय সাবস্ক্ৰাইব কৰিব দিয়া 50 के हो गया है आशा करते हैं बहुत जल्दी अरे আপোনালোকে बहुत जल्दी আপোনালোকে 100 के কৰি দিব আৰু এটা পাৰ্টি পাম তাৰ পিছত 200 के কৰি দিব আৰু এটা পাৰ্টি পাম তো আপোনালোকে সাবস্ক্ৰাইব কৰি থাকক আৰু আমি পাৰ্টি খাই থাকিম হ'ব দিয়ক বাই বাই